গাইজ আমাৰ ইয়াত খৰাহিয়ালৰ বিয়া হৈ আছে, সেইকাৰণে মই বিয়ালৈ আহিলোঁ। আহি পেলাই ইয়াত চাহ বনাই আছোঁ দেখিছে। যদিকে খৰাহিয়ালৰ বিয়া অকণমান কাম চাম কৰি দিব লাগিব, মানে চাহটো বনাই হেল্প কৰি দিছোঁ। ৰ'ব আমাৰ দৰা কইনাক দেখাই আছোঁ আপোনালোকক। এইফালে দেই আমাৰ দৰা কইনা, এইফালে ধৰিব পাৰিছে নাই বাৰু আমাৰ দৰা কইনাহালক? পাৰিছেনে? কথাটো কি হ'ল, ৰ'দ এবাৰ দিছে ৰ'দ, এবাৰ দিছে বৰষুণ। এতিয়া ৰ'দ দিছে নহয়, এতিয়া 2 মিনিট পাছতে আকৌ আপোনালোকে বৰষুণৰ টোপাল পৰা দেখিব। তো এইটো খৰাহিয়ালৰ বিয়া, ৰ'দো দিছে বৰষুণো দিছে, খৰাহিয়ালৰ বিয়া। আৰু সেইফালে ঘৰচিৰিকা বাইদেৱে তামোল কাটি আছে, আমাকো এখন দিয়া। মই চাহ বনাই দিছোঁ আৰু যিহেতুকে তামোল কটা মানুহ আছে, সেইকাৰণে চাহকে বনাই সহায় কৰি দিছোঁ। বিয়া খাই আছোঁ, চাহ বনাবলৈ মহিলোঁ। ধুৱাইছে বিয়াখন ধুই ধৰিছে যে, বিয়াত ধোৱা। এইটো চাউণ্ডত কপিৰাইট লগাব এতিয়া। বিয়া ঘৰত ডেক বাজিছে আকৌ। বিয়াখনৰ খৰাহিয়ালৰ বিয়া নহয় জানো, যে ৰ'দো দিছে বৰষুণো দিছে। আমাৰ ভাগিনজনীও আহি আছে, তাই ওলাবলৈ লাজ কৰিছে। পুতকণা, নিমকি আৰু চাহ দিছে বিয়া ঘৰত। মাজতে বহুতে ভেকুলী বিয়া পাতিলে, পাতি ইয়াক অৱস্থা কৰিলে। এতিয়া আমি সেইকাৰণে খৰাহিয়ালৰ বিয়া পাতি দিছোঁ। যদি নিয়ম নীতি কোনোবাই জানিব বিচাৰে মোক ক'ব, মই নিয়ম নীতি সোপা কেনেকৈ কি কৰিব লাগে খৰাহিয়ালৰ বিয়া পাতিবলৈ। ইমান ভাল লাগিছে চাহকাপ। এতিয়া মানে ফাগুন মাহ গ'লতো, মানুহে বিয়া নাপাতে এতিয়া, মানুহৰ বিয়া সমাপ্ত। সেইকাৰণে এতিয়া চ'ত মাহক আমি আমন্ত্ৰণ কৰি আনিছোঁ খৰাহিয়ালৰ বিয়া পাতিবলৈ। এতিয়া চ'ত মাহত আমি খৰাহিয়ালৰ বিয়া পাতিম। বিয়া খাওঁ, বাকী আপোনালোকক বিয়াত মই আৰু কি কৰোঁ পিছত দেখুৱাই থাকিম দেই।